মই কাশ্মীৰী পাত এটা লৈছোঁ। যিমান ডাঙৰকৈ লাগে বা সৰুকৈ লাগে সিমানকৈ আপোনালোকে লৈ ল'ব। আৰু মই এয়া বেজিত গুলি সূতা লৈ লৈছোঁ চেম কালাৰৰ। এতিয়া মই দুটা আঙুলিৰে এনেকৈ জোখ লৈ বনাই যাম। চাদৰখনত দেখুওৱা ধৰণে বেজিটো সুমুৱাই লৈছোঁ। বেজিটোত থকা সূতাখিনি একদম লাষ্টত আপোনালোকে গাঁঠি নিদিলেও হ'ব। এতিয়া আমি এইখিনি সূতা মাজত এনেকৈ ইয়াতে আমি দুটা গাঁঠি দি ল'ম। এতিয়া সেইফালৰ সূতাখিনি আগলৈ আনি দেখুওৱা ধৰণে ভাঁজ কৰি ল'ব। এতিয়া আমি বেজিটো সূতাখিনিৰ মাজেৰে দেখুওৱা ধৰণে সুমুৱাই দিম। এইবাৰ আমি বেজিটো তলেৰে নি ওপৰৰ সূতাখিনিৰ মাজেৰে বেজিটো উলিয়াই আনিম। ইয়াত এটা গাঁঠি লাগি যাব। আমি এনেকৈ দুইবাৰ দিম। গাঁঠিটো দিয়া হোৱাৰ পিছত বেজিটোত থকা সূতাখিনি বাহিৰত নেদেখিবৰ কাৰণে মই ইয়াক ভিতৰলৈ সুমুৱাই দিছোঁ আৰু এইখিনি আপোনালোকে সমানকৈ কাটি ল'ব। এইখন চাদৰত মই মিলাকৈ গুলপীয়া আৰু সেউজীয়া দি দিছোঁ। 6টা গুলপীয়া আৰু 5টা সেউজীয়াকৈ। আৰু এইখন চাদৰত হালধীয়া দিছোঁ, গুলপীয়া আৰু ৰঙা ফুলকেইটাৰ মতে। কেনেকুৱা লাগিছে জনাব।